জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা বৰ্ষৰ জানুৱাৰী মাহত দুখন গ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত প্ৰাক্তন সতীৰ্থ সন্মিলনী কাৰ্যালয় মুকলি ঐতিহ্যমণ্ডিত ৭২ বছৰ গড়কা জোনাই সমজিলা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমটো প্ৰাক্তন সতীৰ্থ সমাৰোহ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ৯, ১০ আৰু ১১ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বুধবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত প্ৰাক্তন সতীৰ্থ সন্মিলনী কাৰ্যালয় মুকলি কৰি এই কথা প্ৰকাশ কৰে সন্মিলনীৰ সভাপতি ডক্টৰ ৰাজেশ্বৰ পেগুৱে। কাৰ্যালয় মুকলি কৰাৰ পিছতে বিদ্যালয় প্ৰাংগণত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনীৰ এখনি সভা অনুষ্ঠিত কৰে। প্ৰায় শতাধিক প্ৰাক্তন সতীৰ্থ উপস্থিত থকা সভাত আগন্তুক তীৰ্থ সমাৰোহখনি উপলক্ষে হাতত লোৱা কেইবাটাও কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। সতীৰ্থ সমাৰোহ উপলক্ষে এখন আটকধুনীয়া স্মৃতিগ্ৰন্থ আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিহাৰিকা আলোচনীখনি পুনৰ প্ৰকাশ কৰাৰ কথা জানিবলৈ দিয়ে। ইয়াৰ উপৰিও সমাৰোহখনি সফল কৰি তুলিবলৈ জোনাই সমজিলাৰ প্ৰতিটো গাঁৱে গাঁৱে সতীৰ্থৰ নাম সংগ্ৰহ এক অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত লোৱাৰ উপৰি অনলাইন মাধ্যমেৰেও নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা হাতত লোৱা বুলি প্ৰকাশ কৰে। এই প্ৰথম প্ৰাক্তন সতীৰ্থ সমাৰোহখনি সফল কৰি তুলিবলৈ সকলো প্ৰাক্তন সতীৰ্থ অংশগ্ৰহণ সহযোগিতাৰ পৰামৰ্শ কামনা কৰিছে সতীৰ্থ সন্মিলনীয়ে। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনীৰ আমি আজি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণতে আমি অস্থায়ী কাৰ্যালয় আমি আজি মুকলি কৰিলোঁ আৰু সেই কাৰ্যালয়ৰ জৰিয়তে আমি অনাগত দিনত অৰ্থাৎ অহা বছৰ ২০২৬ চনৰ ৯, ১০, ১১ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে আমি প্ৰাক্তন সতীৰ্থ সমাৰোহখন আমি আয়োজন কৰিছোঁ, অনুষ্ঠিত কৰাৰ চিন্তা কৰিছোঁ। গতিকে তাৰে কাম কাজ কৰিবৰ কাৰণে আমি এই আনুষ্ঠানিকভাৱে আজি এই কাৰ্যালয় আমি মুকলি কৰিছোঁ আৰু আজি কাৰ্যালয় মুখস্থ কৰাৰ লগে লগে আমি কিছু বিষয়লৈ আমি আলোচনা কৰিছোঁ। আমাৰ সতীৰ্থ সন্মিলনীৰ যিখন নামাকৰণ সেই নামাকৰণটো আমি আজি ফাইনেল কৰিছোঁ। জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন সতীৰ্থ সন্মিলনী বুলি আমি নামাকৰণ কৰিছোঁ আৰু এই সন্মিলনীখনিৰ যি লগ থাকিব চিম্বল, সেই চিম্বলটোকে আমি আজি ঠিক কৰিছোঁ আৰু তাৰ লগে লগে আমি আমাৰ এই সমাৰোহখনৰ সংগতি ৰাখি স্মৃতিগ্ৰন্থ এখন প্ৰকাশ কৰাৰ চিন্তা কৰিছোঁ। তাৰ লগে লগে এইখন বিদ্যালয়ৰ পৰা আজি তাৰিখলৈকে যিকেইখন আলোচনী অৰ্থাৎ নিহাৰিকাখন প্ৰকাশ পাইছে এই সকলো নিহাৰিকাখনক লৈ আমি এটা নিহাৰিকা সংকলন হিচাপে আমি পুনৰ প্ৰকাশ কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ। আমি এই নিহাৰিকাখনৰ আমি নামাকৰণটো আমি নামটো আমি সলনি নকৰোঁ আৰু নিহাৰিকাখনত থকা যি অৰিজিনেল যিটো বেটুপাত সেই বেটুপাতটোকে আমি ফাইনেলাইজ কৰিছোঁ আৰু মোটামুটিকৈ আমি দুখন গ্ৰন্থ আমি ইয়াত প্ৰকাশ কৰিম। এটা স্মৃতিগ্ৰন্থ, এতিয়ালৈকে তাৰ নামাকৰণ কৰা হোৱা নাই। আমি বিভিন্ন চৰ্চা আমাৰ মাজত চলি আছে নামাকৰণটো কি দিয়া হ'ব, কিন্তু নিহাৰিকাখন আমি ফাইনেল কৰিছোঁ। নিহাৰিকা নামেই থাকিব আৰু বেটুপাতটো পূৰ্বৰ যি বেটুপাত আছে সেই বেটুপাতে থাকিব।